और ऐसा कुछ भी नहीं होगा, बंद नहीं होगा, क्योंकि वो बहुत बड़ा प्लेटफॉर्म बन चुका है इंडिया में और बहुत ज़्यादा लोग उसको यूज़ करते हैं। अब बोल ना मदरचोद। चल हट्टी बहन की लोड़ी, चल हट्टी बहन की लोड़ी, चल हट्टी। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে। বাপৰে, বহুত বছৰৰ মূৰত সেইটো দিন আহিল যিটো গোটেই ভাৰতবৰ্ষই বিচাৰি আছিল, টিকটক বেন। ভাৰত চৰকাৰে টিকটকৰ লগতে 59টা চাইনিজ এপ বেন কৰি দিছে। কচিত ঘূৰিয়াই ঘূৰিয়াই বাহিৰ কৰি দিছে। এনেকৈ বাহিৰ কৰি দিছে যে খুৰা জিনপিঙেও ভয়তে বিচনাৰ পৰা ভয়তে ফেনত উঠিছে। টিকটকত ছোৱালীৰ ভাও কৰা ল'ৰাকেইজনেও এনেকুৱা লাগিছে যে সিহঁতৰ কচিত কোনোবাই বাঁহ ভৰাই দিছে। সিহঁতৰ মাক বায়েকেও বা ভনীয়েকে ভাল পাইছে যে সিহঁতৰ কাপোৰখিনি ঘূৰাই পাব এতিয়া। যিয়ে নহওক, কিন্তু মোৰ বহুত ভাল লাগিছে। কিছুমানে কৈ আছিল যে টিকটকে কৰোণাৰ সময়ত ভাৰত চৰকাৰক 30 কৰোৰ টকা দিছে, ডনেট কৰিছে। তাতে কি হ'ল বে? 30 কৰোৰ টকা ঘনীয়েকৰ গহনা বিক্ৰী কৰি দিছে নেকি? না জিনপিং খুৰাই টিউশ্যন কৰি দিছে? কথা ক'বলৈ আহিছে। এই টকাখিনি মাকৰ শাৰী পিন্ধা আৰু বায়েক ভনীয়েকৰ চুজিয়াৰ পিন্ধা ল'ৰাকেইটাক মূৰ্খ বনাই কমাইছিল। মই জনাত যিকেইটা এপ চৰকাৰে বেন কৰিছিল তাৰে এটাৰ নাম আছিল হাগো। এনেকুৱা নাম কোনে ৰাখে বে? আৰু যদি ৰাখিবৰ মনে আছিল তেতিয়াহ'লে টিকটকৰ নাম হাগো ৰাখিব লাগিছিল। এনেও মানুহে ইয়াত হাগিবলৈহে আহে। আৰু মোৰ সেইসকলৰ কথা ভাবি বেছি দুখ লাগিছে যিসকলে চুলিত সেউজীয়া হালধীয়া ৰং কৰি ঘূৰি ফুৰিছিল। সকলৰ এতিয়া কি হ'ব? যিসকল ল'ৰাই ছোৱালীৰ ভাও ধৰি টিকটকত ভাও কৰিছিল সেইসকলৰ কি হ'ব? এই খুৰাৰ কি হ'ব? নাকান্দিবা খুৰা, নাকান্দিবা, মোৰো দুখ লাগিছে। মোৰ মতে এনেকুৱা মক্কেলকেইটাক জিনপিং ঘূৰাই পেঞ্চন দিব লাগে, নহ'লে চৰকাৰে মনৰেগাৰ জৰিয়তে পেঞ্চনৰ ব্যৱস্থা কৰি দিব লাগে। এনেও গাধবিলাকক নেপোটিজমৰ নামত কৰণ জোহাৰে কিমান কাম দিব আৰু। গতিকে এইটো চৰকাৰলৈ অনুৰোধ মোৰ। আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।